এয়া বনাই আছো। নমস্কাৰ বন্ধুসকল, আজি হৈছে 1 জানুৱাৰী আৰু আমাৰ ঘৰত খানাৰ আয়োজন চলিছে। দেউতাই ৰাতিপুৱাই বাৰীৰ পৰা খানি আনিছে কাঠআলু আৰু এইফালে চাওক শ'ল মাছ এটা যোৱাকালি ইয়াতে জীয়াই থৈছিলোঁ, কিন্তু ৰাতিপুৱালৈ মৰি থাকিলে। আৰু এইফালে বৌয়ে ধৰিলে জুই চৌকা পাতি পেলাই, কাৰণ খানা বাহিৰতে বনোৱা হ'ব। এইফালে মায়ে কাটি আছে কাঠআলু আৰু এইফালে আমাৰ বায়ে আদা নহৰু গুচাই আছে। তাৰপাছত মায়ে শ'ল মাছটো পিচ পিচ কৰি পেলাই কাটি আছে। শ'ল মাছটো প্ৰায় আধা কেজিমান হ'ব চাগে। আনফালে আমাৰ এই বৌয়ে খাচী মাংস বনোৱাত লাগি গ'ল, ধুনীয়াকৈ মানে পূৰা আলু চালু দিলে। এতিয়া খাচী মাংস প্ৰায় হৈ গ'ল, মই মানে সম্পূৰ্ণখিনি ভিডিঅ' কৰা নাই, সৰু সৰুকৈ অলপ অলপ ভিডিঅ' কৰিছোঁ। সেয়া চাওক, ইফালে আকৌ মায়ে বনাই আছে কাঠআলুৰ লগত মাছ। প্ৰথমতে বিলাহীখিনি পূৰা ভাজি লৈছে, তাৰপিছত কাঠআলু মাছে মায়ে বনাব ইয়াতে। এয়া কাঠআলু শ'ল মাছ বিলাহী এইটো ৰেডি হৈ গ'ল। মাংস খাচী মাংস চালাড। আমাৰ খানা ৰেডি হৈ গ'ল পূৰা। এতিয়া সকলোখিনি ধুনীয়াকৈ বহিছে। চাওক, লগতে মই বহিছোঁ পূৰা। আমাৰ আইটেম অকল দুটাই, খাচী মাংস আৰু মাছৰ লগত কাঠআলু। ধুনীয়াকৈ খাই লওঁ। চ' আপোনালোকে চাই থাকিব আৰু এবাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ, যাতে সকলো দিনবিলাক ভাল যাওক তাৰে কামনা কৰিলোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। বাই বাই গাইজ, নেক্সট ভিডিঅ' লগ পাই আছোঁ।